মই ভীম বাজপৰ ভইচ অফ বিহাৰীৰ এডভাইজাৰ মোৰ লগত আছে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী। আজি আমাৰ 4-5টা ডিমাণ্ড লৈ আমি ইয়াতে বহিছোঁ। ফাৰ্ষ্ট কথা আছে যে যেনেকৈ আমাৰ অসমত আমাৰ মাননীয় চিফ মিনিষ্টাৰ বিহুৰ কমিটিবিলাকক প্ৰত্যেক টাউনত 20টা বিহু কমিটি থাকে, সেনেকা 10-10 হাজাৰ টাকা পূজা কমিটিক দিল। তাৰ পাছত দুৰ্গা পূজাটো আমি দেখিব পালোঁ যে 10-10 হাজাৰ প্ৰত্যেক পূজা কমিটিক দিয়া হ'ল। দুর্গা পূজা হোক বিহুৱে হোক এটা টাউনত 20টা কমসে কম পাণ্ডাল হয়, কিন্তু আমার ছট পূজা এটা টাউনত এটা ঠাইতে হয়, মানে এটা নদী কিনারত এটা ঠাইতে হয়। এই কারণে আমি ভাবিছোঁ যে আমার অসমৰ CM এইবাৰ আমাৰ ছট পূজা যিমান অসমত ছট পূজা কমিটি আছে প্ৰত্যেক ছট পূজা কমিটিক 50,000 টকা কৰি দিব লাগে। আৰু প্ৰমোদ বড়ো চৰকাৰ আছে যে আমাৰ UPPL চৰকাৰ আৰু BJP এলায়েন্স চৰকাৰক আমাৰ যিমান বড়োলেণ্ডত ছট পূজা কমিটি আছে তহঁতক 50,000 কৰি এটা হেল্প দিব লাগে। যদি আমি সরকার ফাল দি এনেকা হেল্প যদি পাওঁ তেনেহলে আমার ইয়াতে আমার রাইজৰ মাজত ডোনেশন সিস্টেমটো বন্ধ হৈ যাব, নহলে ডোনেশন ল'বই লাগিব। সেকেন্ড হৈ গ'ল যে আমার সালাকাটি ছট পূজা ঘাট যে আছে তাতে আমার ভয়েস অফ বিহাৰী সংগঠন ফাল দি আমি এইবাৰ তাতে ডোনেশন বেন কৰি দিছোঁ। মানে যিমানে ছট পূজা হ'ব আমাৰ সালাকাটিত যোনে যোনে ছট পূজা কৰি আছে ইহঁতক পইচা দিব নালাগে, কোনো ডোনেশন দিব নালাগে, ঘাট ডোনেশন দিব নালাগে। এই খরচাটো আমি দিম, যিমানে ডোনেশন হ'ব আমাৰ সংগঠন দিব। এনেকৈ আমি অল অসমত ৰিকুৱেষ্ট কৰিছোঁ যিমান ছট পূজা কমিটি আছে যে যোনে যোনে পূজা কৰিছে ইহঁতৰ পৰা ডোনেশন ল'ব নালাগে। বিকজ অলৰেডি এই পূজাত বহুত খৰচা হয়, বহুতে ফ্ৰুটছ ল'ব লাগে, তাতে যদি আৰু ঘাটৰ কাৰণে যদি ডোনেশন দিব লাগে তেনেহ'লে আৰু ফাইনেন্সিয়েল প্ৰব্লেম হৈ যায়। থাৰ্ড আছে যে যিমান আমাৰ অসমৰ MLA মিনিষ্টাৰ আৰু বড়োলেণ্ডৰ EM আৰু MCLA আছে আৰু চেয়াৰপাৰ্চন আছে সেইবিলাকক ছট পূজাত অপেনলি ডোনেশনটো দিব লাগে আৰু এনেকা এটা ব্যৱস্থা দিব লাগে যেহেতুকে মানে পাব্লিকৰ পৰা ডোনেশনটো ষ্টপ হৈ যায়, যেনেকা দুৰ্গা পূজা আৰু আমি বিহুত চালোঁ। আৰু প্ৰশাসন হোক, অসম চৰকাৰ হোক আৰু প্ৰমোদ বড়ো চৰকাৰে হোক, যিমানে ছট পূজা কমিটি আছে ইহঁতৰ লগত আগতে বহি এটা আলোচনা কৰিব লাগে ইহঁতৰ কি কি প্ৰব্লেম আছে। প্ৰমোদ বড়ো চৰকাৰে আৰু BJP চৰকাৰ যেতিয়া আহিল আমাৰ এটা আশা আছিল যে ইমান বছৰত যে হোৱা নাছিল এই চৰকাৰটো আহিলে হ'ব। আমি ভাবিছিলোঁ যে যিমান আমি 6 মাহ আগতে এটা ডিমাণ্ড দিছিলোঁ যে যিমান ছট পূজাৰ ঘাট আছে ইহঁতক বড়োলেণ্ডত যিমান ছট পূজা ঘাট আছে আৰু অসমত যিমান ছট পূজা ঘাট আছে ইহঁতক ৰিপেয়াৰিং হ'ব লাগে, পাৰ্মানেণ্ট লেট্ৰিন বাথৰুম আৰু ড্ৰেছ চেঞ্জ কৰাৰ ব্যৱস্থা দিব লাগে, কিন্তু এটাও কাম হোৱা নাই। এই আমাৰ বিহাৰী যি আমাৰ ৰাইজ আছে বিহাৰী ৰাইজে পলিটিক্সৰ বেকবন হয়। আপনি যদি ইণ্ডিয়াত মেক্সিমাম MLA মিনিষ্টাৰ আৰু ভাল পলিটিচিয়ান বিহাৰী সমাজৰ পৰা আহিছে, মোষ্ট স্পিকিং পাৰ্চন জাতিটো বিহাৰীয়ে হয়, কিন্তু অসমত আমাক বিহাৰী জাতিক এনেকা ৰাখি দিছে যেনেকৈ আমাৰ কোনো কাম নাই, খালি আমি ভোট চোটে দি থাকোঁ। ইয়াৰ মেইন ৰিজন হ'ল দুটা ৰিজন হ'ল। ফাৰ্ষ্ট ৰিজন এইটো হ'ল যে আমাৰ বিহাৰী সমাজৰ যিমান অসমত কমিটি আছে আৰু বড়োলেণ্ডত লিডাৰবিলাক আছে এইবিলাক সব সময় পলিটিকেল হৈ যায়, পলিটিকেল ইলেকশ্যনত ছাপোৰ্ট দি দিয়ে। সিহঁতৰ বোল্ড না হোৱা কাৰণে আমাৰ গৰীব দুখীয়া বিহাৰী ৰাইজৰ খুব লছ হৈ গৈছে। এই কাৰণে আমাৰ ভইচ অফ বিহাৰী গঠন হ'ল আৰু ভইচ অফ বিহাৰীতে এনেকুৱা বহুত লিডাৰ আগন্তুক দিনত MLA MCLA ইলেকশ্যনত প্ৰতিযোগিতা কৰিব আৰু উইনো হ'ব। এতিয়া এই লাষ্ট গভৰ্ণমেণ্ট যে আছিল 15 বছৰত যে গভৰ্ণমেণ্ট আছিল সেইটো এটা ভাল কাম কৰিছিলে যে বিহাৰী ৰাইজ কমিটিৰ পৰা বড়োলেণ্ডত MCLA দিছিল, কিন্তু আমাৰ বড়োলেণ্ডত যিমান বিহাৰী সংগঠন আছিল সেইবিলাকৰ এটা ভুল হৈ গ'ল ইলেকশ্যন টাইমত, যে মিডিয়াত আহি কৈ দিছিলে যে ইহঁতক BPPক সমৰ্থন দে। সেই সমৰ্থন দিয়াৰ পোৱাৰ পাছতে যেতিয়া গভৰ্ণমেণ্ট চেঞ্জ হ'ল UPPL আৰু BJP চৰকাৰ হৈ গ'ল, সেই টাইমত সেই নতুন চৰকাৰটো বিহাৰী জাতিৰ পৰা এটাও MCLA দিয়া নাই, বিকজ আগৰ সংগঠনবিলাক মিডিয়াত কৈ দিছে যে BPPক সমৰ্থন কৰে। যে কোনোবা দল সংগঠন যোনে জাতিৰ সংগঠন হয় যদি কৈ আছে যে আমি কোনোবা পাৰ্টিক সমৰ্থন দিছোঁ, ইয়াৰ এইটো মানে নহয় যে সব জাতিয়ে ছাপোৰ্ট কৰি আছে। সেইকাৰণে এইটো UPPLৰ ভুল নহয়, BJPৰো ভুল আছে, কিয় BJPও এলায়েন্সত আছে আৰু BJPও MCLA দিয়া নাই। সেইকাৰণে MCLA তো পোৱা নাই। 3 বছৰত 3টাও বিহাৰী চাকৰি বড়োলেণ্ডত পোৱা নাই, লেণ্ড এলটমেণ্টৰ পাট্টা একটাও পোৱা নাই। কিন্তু এতিয়া আমাৰ আশা আছে যে এতিয়াও 2024 ইলেকশ্যন অহা নাই, তো অসম চৰকাৰ আৰু আমাৰ এই BTC চৰকাৰ বিহাৰীবিলাকৰ যিমান সমস্যা আছে এইবিলাক পূৰণ কৰিব লাগে। আৰু এটা আৰু আমি ৰিকুৱেষ্ট কৰিম যিমান আমাৰ অসমত ছট পূজা কমিটি আছে, কি আজিকালি আমি নিউজত চাইছোঁ যে আপাৰ আসামত বহুত দল সংগঠন আছে যিবিলাক মানে কিবা লেংগুৱেজ লৈ বহুত প্ৰব্লেম দি আছে। কোনোবা বেংগলী লিখিছে এইটো বেনাৰ এনেকা ভাঙাই দিলে, এনেকা বহুতে ঘটনা আপাৰ আসামত হৈছে, গুৱাহাটীতো হৈছে। আমিও ভাবোঁ যে অসমৰ লেংগুৱেজটো
এক নম্বৰ প্ৰায়ৰিটি পাব লাগে। এই কাৰণে অসমৰ যিমান ছট পূজা কমিটি আছে ইহঁতক মই ৰিকুৱেষ্ট কৰিছোঁ, দুটা ৰিকুৱেষ্ট। ফাৰ্ষ্ট, ডনেশ্যন কোনো পাব্লিক আৰু ছট পূজা যোনে কৰিছে তাৰ পৰা ল'ব নালাগে। ছেকেণ্ড, যিমান ছট পূজা ঘাট আছে অসমত তাতে এছামিজ আৰু বড়োলেণ্ডত এছ'চিয়েট লেংগুৱেজ বড়ো আৰু বাহিৰত অসমীয়া লেংগুৱেজ বেনাৰত মেনশ্যন কৰিবই লাগিব। হিন্দীটো ন' ডাউট হিন্দী থাকিবই, কিয় হিন্দীটো আমাৰ মোষ্ট স্পিকিং লেংগুৱেজ, আৰু প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী হওক या ৰাহুল গান্ধী হওক, উইদাউট হিন্দী লেংগুৱেজ কোৱাটো ইহঁতৰ কোনো কেম্পেইনিঙত জিতিব নোৱাৰে। তো হিন্দীটো থাকিবই, আমাৰ নেশ্যনেল লেংগুৱেজত আহে, কিন্তু অসমীয়া লেংগুৱেজ আৰু বড়ো লেংগুৱেজতো এনেকাই ৰেছপন্স দিব লাগে আৰু সেনেকা ৰেছপেক্ট দিব লাগে। কোনোবা যদি ছট পূজা ঘাট যদি এছামিজ আৰু বড়ো লেংগুৱেজ যদি ইউজ নকৰে বেনাৰত, তেনেহ'লে ইয়াৰ উত্তৰদায়িত্ব সেই পূজা কমিটিয়ে হ'বই। আৰু অসম চৰকাৰ আৰু প্ৰমোদ বড়ো চৰকাৰক আমি 10 নৱেম্বৰ লাষ্ট ডেডলাইন দিছোঁ, যি আমাৰ 50,000 ছট পূজা ঘাটক দিব লাগে, এইটো 10 নম্বৰ আগত ডিক্লেয়াৰ কৰি দিব লাগে। নহ'লে এনে বিহাৰী সমাজ অসমত এটাও কোনো ব্যৱস্থা পোৱা নাই। কোনোবা 2-3টা যদি পাৰ্টিৰ কাৰণে যদি দালালি কৰে কোনোবা বিহাৰী লিডাৰ, এইটো মানে নহয় যে পুৰা বিহাৰী 80 লাখ পপুলেশ্যনৰ এই পাৰ্টিৰ লগত আছে। কোনোদিন বিজেপি হওক, UPPL হওক, BPF হওক, কোনোদিন এইটো ভাবিব নালাগে যে যদি বহুতে ৰাইজ ওলাই গৈছে জইনিং আৰু কেম্পেইনিঙত মানে এইটো ভোট কনভাৰ্ট হ'ব, এনেকৈ কোনোদিন নহয়। আপুনি নিজে জানে যে 2014 আৰু 2019 চৰণীয়াৰ কোনো ৱৰ্কাৰ্ছ নাছিল, কোনো কেম্পেইনিং নাছিল, কোনো IT চেল নাছিল, কোনো গেদাৰিং নাছিল, কোনো জইনিং নাছিল, তথাপিও 2বাৰ চৰণীয়া MP হ'ল। মানে কি বড়োলেণ্ডৰ মানুহ বহুত স্মাৰ্ট হয়। এইকাৰণে এইটো না ভাবিব যে আমাৰ বিহাৰী লিডাৰ মানুহ পাব্লিক যদি একগোট হৈ আছে মোদীজীৰ কাৰণে, প্ৰমোদ বড়োৰ কাৰণে, হাগ্ৰামাৰ কাৰণে, এইটো মানে নহয় যে সব এই পাৰ্টিতে ভাল পায়। এইটো যদি আমাৰ কাৰণে কাম নকৰে ৰিজাল্টটো নাপায়। আৰু এতিয়া আমি দেখিছোঁ যে আমাৰ কাৰণে কোনো পাৰ্টি, যিয়ে পাৰ্টি হওক, কোনো পাৰ্টি আমাৰ কাৰণে কাম বিহাৰী সমাজৰ কাৰণে কাম কৰা নাই। অসম চৰকাৰ, তৰুণ গগৈ হওক, সৰ্বানন্দ সোণোৱাল, হেমন্ত শৰ্মা কোনো কাম কৰা নাই। কিন্তু এইবিলাক ডিমাণ্ড দিছোঁ, যদি এইবিলাক পূৰণ কৰি দিয়ে নিশ্চয় আমি সব পাৰ্টিক সমৰ্থন দিম। আৰু এটা আৰু লাষ্টত কৈ আছোঁ যে ডনেশ্যনটো বন্ধ হ'ব লাগে।